আমি সবেই জানো যোৱাকালিলৈকে 7জন শ্বহীদ হৈছে মিজোৰাম বৰ্ডাৰত। আমি আপোনাৰ শান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল হস্পিটেলত আছে এতিয়া আপোনালোকে জানে 50ৰো অধিক তেখেতসকল চিকিৎসাধীন হৈ আছে, সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। আৰু লগতে এই যিটো বৰ্বৰ ঘটনা মিজোৰামে ঘটালে, এই বৰ্বৰ ঘটনাক যিমান কণ্ডেম কৰিব পৰা যায়, গৰিহণা দিয়া যায় কম। আমি গৰিহণা দিছোঁ এই ঘটনাক। আৰু কণ ল'ৰা ছোৱালী যিকেইজন মানুহ শ্বহীদ হৈছে আপোনালোকে দেখিছে, তেখেতসকলৰ বিধৱা স্ত্ৰী আছে, বৃদ্ধ মা আছে বহুতৰ। এই ঘৰতো কণ ল'ৰা ছোৱালী আজি অৰফেন হৈছে, ইটিম হৈছে। গতিকে মই ভাবোঁ এই সকলোতে ইনচাফ পাবই লাগিব। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ আহ্বান যে তেখেতে শক্তিশালী পদক্ষেপ লওক। আমি চব তেখেতৰ লগত আছোঁ। অসমৰ 1 ইঞ্চি মাটি যাব নালাগে, এই ক্ষেত্ৰত মই ভাবোঁ কোনো দল বলৰ কথা নাই। গোটেই অসমীয়া আমি একত্ৰিতভাৱে মুখ্যমন্ত্ৰীৰ লগত আছোঁ, কিন্তু তেখেতে শক্তিশালী ভূমিকা ল'ব লাগিব, দুৰ্বল ভূমিকা নহয়। আমি লক্ষ্য কৰিছোঁ যোৱা 2 দিনৰ পৰা তেখেতৰ যি বক্তব্য, এইটো আত্মসমৰ্পণ কৰাৰ নিচিনা হৈছে। গতিকে আত্মসমৰ্পণ কৰিব নালাগে। মিজোৰামৰ এজন ৰাজ্যসভাৰ সদস্য পাৰ্লিয়ামেণ্টৰ ৱালৰ লগত থিয় হৈ তেখেতে কৈ আছে যে ভাগ্য ভাল আমি অলপতে মাৰিলোঁ, আকৌ আহিলে বোলে গোটেই অসমীয়া পুলিচ গোটেইখিনিক মাৰিব। এনেকুৱা ধৰণৰ বক্তব্য মন্তব্য কৰাৰ পিছত মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰীৰ এই নৰম বক্তব্য দিল্লীক সন্তুষ্ট কৰাৰ কাৰণে কোনো নৰম বক্তব্য হ'ব নালাগে। অতি শীঘ্ৰে অসম চৰকাৰে, অসম প্ৰশাসনে, পুলিচে সেইজন ব্যক্তি মিজো ৰাজ্যসভাৰ সদস্যজনৰ বিৰুদ্ধে কেছ লওক আৰু তেখেতক গ্ৰেপ্তাৰ কৰক। মই ভাবোঁ তেখেতে এই কনস্পিৰেচিৰ লগত সম্পূৰ্ণভাৱে জড়িত আছে। অনাগত দিনত এনেকুৱা ঘটনা ঘটাবলৈ তেখেতে পূৰা প্ৰস্তুতি লৈ আছে। গতিকে সেইজনৰ নামত ইতিমধ্যে কেছ হৈ শুনিছোঁ CIDৰ এটা গ্ৰুপ গৈছে, খালী হাতে যাতে এই গ্ৰুপ ঘূৰি নাহে। CIDৰ গ্ৰুপ গৈছে, ভাল কথা। এই বক্তব্য মন্তব্যৰ পিছত CIDৰ গ্ৰুপ যাতে খালী হাতে নাহে, সেইজন যাতে গ্ৰেপ্তাৰ হয়, এইটো কিন্তু অসমীয়া জনতাই বিচাৰিছে, মই নহয়। মই অসমীয়া জনতাৰ মনৰ কথাহে কৈছোঁ। নৰম আপোনাক মাৰি থাকিব, আপোনাক গুলিয়াই থাকিব, আপোনাক হত্যা কৰিব, আপোনাৰ মাটি কাঢ়ি ল'ব আৰু আপুনি ক'ব যে দিল্লীয়ে সিদ্ধান্ত ল'ব। এতিয়া আজি চাওক, মিজোৰামৰ মুখ্যমন্ত্ৰী দিল্লীৰ সিদ্ধান্ত মানা নাই। যোৱাকালি অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মাননীয় হোম মিনিষ্টাৰৰ বৈঠক আছিল, কিন্তু মিজোৰামৰ মুখ্যমন্ত্ৰী লেম এক্সকিউজ। তেখেতে কৰোণাৰ কোনোবা ব্যক্তিৰ স্পৰ্শত অহাৰ কাৰণে দিল্লীলৈ যোৱা নাই বুলি দিল্লীৰ হোম মিনিষ্টাৰক তেখেতে কি দেখালে, হোম মিনিষ্টাৰৰ কথাও নামানিলে। গতিকে মই ভাবোঁ অমিত শ্বাহ ডাঙৰীয়ালৈও আমাৰ আহ্বান, আপুনি ষ্ট্ৰং একশ্যন লওক মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, মিজোৰামৰ পুলিচৰ বিৰুদ্ধে। আমাৰ অসমীয়া পুলিচ বা জনতাৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিছে, ইয়াৰ ইনচাফ কিন্তু অসমীয়া জনতাই বিচাৰিছে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীকো কৈছোঁ, আমি আপোনাৰ লগত আছোঁ, সকলো দল সংগঠন আছে, অসমৰ 3,30,00,000 জনতা আপোনাৰ লগত আছে, অসম চৰকাৰৰ লগত আছে। কিন্তু আপোনাৰ স্থিতি মজবুত হ'ব লাগিব। আত্মসমৰ্পণমূলক যাতে বক্তব্য আপোনাৰ নহয়, আপোনাৰ অলপ ষ্ট্ৰং হওক আৰু মিজোৰামৰ বিৰুদ্ধে একশ্যন লওক আপুনি। এইখিনি কথা। আৰু লগতে আজি আমি পৰিয়ালৰ লগত আহিছিলোঁ, আমি দেখিলোঁ সৰু 2জন ল'ৰা। চৰকাৰে এটা ঘোষণা কৰিছে, মই ভাবোঁ এইখিনি যথেষ্ট নহয়। পৰিয়ালৰ 5জন-6জন ভাই ককাই ভনী আছে, এইসকল একমাত্ৰ এই পৰিয়ালটো নিৰ্ভৰ আছিল নজমুল হকৰ ওপৰত। 75 ইয়াৰ্ছ অল্ড বৃদ্ধা মাতৃ আছে। গতিকে তেখেতৰ এই 25-26 বছৰীয়া বয়সৰ তেখেতৰ স্ত্ৰী আজি বিধৱা হৈছে। সৰু আপোনাৰ 8-9 বছৰীয়া দুজন ল'ৰা আছে, সৰু ল'ৰা। গতিকে এই সৰু ল'ৰা 2জনৰ যেতিয়ালৈকে পৰিব, সম্পূৰ্ণ খৰচ যাতে চৰকাৰে বহন কৰে। অকল 50 লাখ যথেষ্ট নহয়, 50 লাখ যথেষ্ট নহয়। বৰঞ্চ মই এইটো ক'ম যে এনেকুৱা ক্ষেত্ৰতো চৰকাৰে 1 কোটি কৰি পাৰিলে দিয়ক এইসকলক। 50 লাখ দিছে, ভাল কথা। আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে শ্বহীদ পৰিয়ালবিলাকক, শ্বহীদক 1 কোটি কৰি টকা দিয়ক। চাকৰিৰ কথা তেখেতে কৈছে, ভাল চাকৰি এই পৰিয়ালত এটাকৈ দিয়ক। আৰু ল'ৰা ছোৱালী, মই অকল নজমুল হকৰ কথা কোৱা নাই, যি 6জন ঢুকাইছে, এজন চিভিলিয়ান 7জন, এইসকলৰ ল'ৰা ছোৱালী সম্পূৰ্ণ পঢ়াৰ দায়িত্ব অসম চৰকাৰে লওক। আৰু দ্বিতীয়বাৰ যাতে এনেকুৱা কোনো ঘটনা নঘটে, যাতে স্বপন ৰায়ৰ নিচিনা যাতে কোনো আত্মবলিদান দিব লগা নহয়, নজমুল হকৰ নিচিনা যাতে আৰু দ্বিতীয়বাৰ আত্মবলিদান দিব লগা নহয়, এনেকুৱা ঘটনা যাতে নঘটে, মুখ্যমন্ত্ৰী ইয়াৰ প্ৰতি লক্ষ্য ৰাখক। আইনৰ কাক আমি ক'লোঁ যে এইটো চৰকাৰে কৰিব লাগিব। এইটো মেটাৰ। আপোনাৰ প্ৰশ্নটো কেনেকুৱা হৈছে মই নাজানো। এইটো ক্ষেত্ৰততো অসম চৰকাৰে মিজোৰাম চৰকাৰৰ লগত কাজিয়া। দিল্লী হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া 24 তাৰিখে আহিছিল, তেখেতে মিটিং লোৱাৰ পিছত এনেকুৱা ঘটনা হ'ল। আজি দিল্লী ফেল হৈ আছে, হোম মিনিষ্ট্ৰী ফেল হৈ আছে। অসম চৰকাৰ মিজোৰাম চৰকাৰৰ লগত ডাইলগ সেইটো সমাধান হ'ব লাগিব। বিধানসভা হৈ আছে, বিধানসভাত আমি কথা বতৰাবিলাক ক'ম, চৰকাৰক আমি পৰামৰ্শ দিম ক'ত ভুল হৈ আছে।
আৰু আপোনাৰ চৰকাৰে এইটো পদক্ষেপ ল'ব লাগিব। নিশ্চয় অসমৰ 3,30,00,000 জনতা অসম চৰকাৰৰ লগত আছে, কিন্তু চৰকাৰৰ য'ত য'ত ভুল হ'ব বিৰোধী হিচাপে আমি চৰকাৰক সেইখিনি পৰামৰ্শ দিম। বিলকুল সবল হোৱাটো আমি বিচাৰিছোঁ। তেখেতে মুখ্যমন্ত্ৰীৰ স্থিতি যদি দুৰ্বল হয় তেতিয়াহ'লে আজি মেঘালয় কওক, অৰুণাচল, নাগালেণ্ড চব ষ্টেট আমাৰ মাটি দখল কৰি আছে। গতিকে আমাৰ যদি স্থিতি দুৰ্বল হয় বেলেগে সুবিধা ল'ব, স্থিতি দুৰ্বল হ'ব নালাগে। তেখেতে সবল স্থিতি লওক, যাতে অসমৰ মাটি বা অসমীয়া জনতাৰ প্ৰতি চকু উঠাই চাবলৈ ভয় কৰে, এই কাম কৰিব লাগে তেখেতে। আমাৰ বিধায়ক চেঙাৰ বিধায়ক